পিতাই ঘৰখনক ধান-বান কৰিব খোজা ধুমুহা চাকৰ সন্মুখত হেঙাৰ হৈ থিয় দিয়াচোন পিতাই। কোনো সমস্যাই বধিব নোৱাৰাকৈ বুকুৰ মাজত লৈ নিজৰ পিঠি ঘূণীয়া কৰাচোন পিতাই। হেজাৰ বাধা বিঘিনি বিপদ সকলোৱে হাত এৰি দিয়াৰ সময়ত এডাল ওখ গছ হৈ ছাঁ দিয়াচোন পিতাই। বয়সে জুৰুলা কৰা শৰীৰটোৱে সমস্যাৰ ভাৰ সহিব নোৱাৰি হতাশাত ভাগি পৰিও হাঁহি হাঁহি সাহস দিয়াচোন পিতাই। হোষ্টেলৰ পৰা ঘৰলৈ যাম বুলি ক'লেই মই ভালপোৱা বস্তুৰে আইৰ জুহাল ভৰাই থোৱাচোন পিতাই। কিন্তু ডাঙৰ হৈ অহাৰ পৰাই ক'ত জানো হেৰাই থাকিল পিতাইৰ আঙুলিত ধৰি পূজা চাবলৈ যোৱা গালত আঁকি দিয়া মৰমৰ চুমা।